স্যার হয় কওকচোন মই মানে এফআইআর এখন দিম বুলি আহিছিলো আপোনালোকৰ থানাৰ এজনে লিখি দিলে এইখন কি লিখি দিলে চাওকচোন ঠিক আছে আপুনি বহকচোন থেংক ইউ বুজিছো আপুনি কাক লিখিব দিছিলে তেখেত আৰ্কিটেকচাৰ হে হয় নেকি মই আকৌ তেওঁ নিজে লিখিম বুলি কোৱা কাৰণে তেওঁকে লিখিব দিলো চা আপুনি ফাইলখন কিয় লগুচি আহিছে তাত বহুত বস্তু সোমাবলৈ আছিলে আৰু থাকিলে নেকি হয় চা চাওঁ এফালে এখন কি লিখিছা কোৱাচোন কেনেকে লিখিলা মানে এজনে কেছ দিবলৈ আহিছিলে এইজন চাইডৰ চুলিটো আছে মাজৰ চুলিটোও আছে পিছৰ চুলিটো টপা এইজন মিলিছেনে এইজনে মানে এই দুজনৰ ওপৰত কেছ দিছে এজনৰ দাড়ি আছে এজনৰ চাফা এহেঁতে কি কৰিছে এই ঘৰখনৰ ওপৰত হেনো অত্যাচাৰী কৰিছে এতিয়া আমি কেছটো চাব লাগিব যদি দুখটো কৰিছে আনি পেলাই খাওঁতকে এই জেলখনত ভৰাই দিম বুলি ভাবিছো ঠিকে আছে বঢ়িয়া এতিয়া বাকীখিনি মই হেণ্ডলিং কৰোঁ হ'ব চা আৰু যদি মোক দৰকাৰ হয় মাতি দিম ভাবিলে হ'ব চা মই পাই যাম ঠিক আছে চা দিয়ক এতিয়া